মাংস বন্ধ কৰা কথাটো শ্বিলঙত গৈ নাগালেণ্ডত গৈ নহ'লে ইটানগৰত গৈ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ যে আমি এটা কথা অপ্ৰাসংগিক হ'লেও মই জাতত আহোম হিচাপে গদাধৰ সিংহই প্ৰত্যেক দিনাই একোজনীকৈ বগী চেউৰি গাই তেওঁ আচলতে এটা সময়ত খাইছিল। আমি আচলতে আহোম হিচাপে আচলতে গো মাংস খোৱা আগতে এটা পৰম্পৰা আছিল। এতিয়া আমি বেলেগ ধৰণেৰে বৈষ্ণৱ ধৰ্মত আমি আহিলোঁ। তাৰ পাছত ধৰি লওক মানে জীৱ হত্যা মহাপাপ এনেকুৱা ধৰণৰ কথাবিলাকত অহাৰ পাছত আচলতে এই বিষয়বিলাক নাইকিয়া হৈ গ'ল। কিন্তু মানুহে আচলতে খাদ্যক লৈ যিটো তেওঁলোকে আচলতে ৰাজনীতি কৰিবলৈ আগবাঢ়ি গৈছে, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে অখিল গগৈ ডাঙৰীয়া এটা প্ৰত্যাহ্বান জনাইছিল তেখেতক যে তেওঁ হোষ্টেলত থকাৰ সময়ত তেওঁ গো মাংস খাইছিল বুলি কৈছিল। তাৰ উত্তৰটো কিয় আজিৰ তাৰিখলৈকে দিব পৰা নাই? যে তাৰ পাছতো বহু মানুহে তেখেতৰ ওপৰত আঙুলি টোৱাইছে যে তেখেতে আচলতে সেই সময়ত আচলতে গো মাংস তেওঁ যেতিয়া